মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ পাৰ্থ ছাৰে আজি অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ পঞ্চমটো অধ্যায় কয়লা আৰু পেট্ৰলিয়াম শীৰ্ষক পাঠটো বুজাবলৈ মোৰ ইউটিউব চেনেলৰ যোগেদি পুনৰবাৰ তোমালোকৰ সন্মুখলৈ আহিছোঁ। এই পাঠটিত আলোচনা কৰিবলগীয়া বিষয়বস্তুসমূহ হ'ল প্ৰাকৃতিক সম্পদ, জীৱাশ্ম ইন্ধন, কয়লা, কয়লাৰ সৃষ্টি কাহিনী, কয়লাৰ পৰা উৎপাদিত সামগ্ৰীসমূহ যেনে কোক, আলকাটৰা আৰু কয়লা গেছ, পেট্ৰলিয়ামৰ ব্যৱহাৰ, পেট্ৰলিয়ামৰ সৃষ্টি কাহিনী, পেট্ৰৰাসায়নিক পদাৰ্থ আৰু ইয়াৰ ব্যৱহাৰসমূহ, প্ৰাকৃতিক গেছ, সংকুচিত প্ৰাকৃতিক গেছ, জীৱাশ্ম ইন্ধনৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু পেট্ৰলজাত সামগ্ৰীৰ সংৰক্ষণ। প্ৰথমতেই আমি প্ৰাকৃতিক সম্পদৰ বিষয়ে কিছু কথা আলোচনা কৰি লওঁ। প্ৰাকৃতিক সম্পদ বুলিলে আমি বায়ু, পানী, খনিজ তেল, বনাঞ্চল, শিল, খনিজ পদাৰ্থসমূহ, মাটি, জীৱ-জন্তু, গছ-গছনি ইত্যাদিকে বুজোঁ। এই প্ৰাকৃতিক সম্পদসমূহ অনিশেষীয় আৰু নিশেষীয় বুলি দুটা ভাগত ভাগ কৰা হয়। অনিশেষীয় প্ৰাকৃতিক সম্পদ হৈছে প্ৰকৃতিত পোৱা এই সম্পদসমূহ, যি সম্পদসমূহৰ উৎস সীমাহীন আৰু মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ সম্পদ শেষ হোৱাৰ সম্ভাৱনা কম। উদাহৰণস্বৰূপে সূৰ্যৰ ৰশ্মি, বায়ু ইত্যাদি। আনহাতেদি নিশেষীয় প্ৰাকৃতিক সম্পদ হৈছে প্ৰকৃতিত পোৱা সেই সম্পদসমূহ, যিসমূহৰ উৎস সীমিত, মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ শেষ হৈ যাব পাৰে। এই সম্পদসমূহৰ উদাহৰণ হ'ল পেট্ৰলিয়াম, কয়লা, প্ৰাকৃতিক গেছ, খনিজ পদাৰ্থ, অৰণ্য ইত্যাদি। ইয়াৰ ভিতৰতে পেট্ৰলিয়াম, কয়লা গেছ আৰু প্ৰাকৃতিক গেছক জীৱাশ্ম ইন্ধন বুলিও কোৱা হয়। এতিয়া প্ৰশ্নটো হৈছে জীৱাশ্ম ইন্ধন বুলিলে আমি কি বুজোঁ? মৃত জীৱৰ অৱশেষৰ পৰা উৎপন্ন হোৱা কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ নিচিনা কিছুমান নিশেষীয় প্ৰাকৃতিক সম্পদক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। কয়লা হৈছে এবিধ জীৱাশ্ম ইন্ধন, যি মৃত গছ-গছনিৰ অৱশিষ্টৰ পৰা সৃষ্টি হয়। ই শিলৰ দৰে কঠিন আৰু ক'লা বৰণীয়া। সাধাৰণতে আমি আহাৰ ৰান্ধিবলৈ ইন্ধন হিচাপে ইয়াক ব্যৱহাৰ কৰোঁ। দ্বিতীয়তে, আগৰ দিনত ৰেলগাড়ীৰ ইঞ্জিন চলোৱাৰ বাবে ভাপ উৎপন্ন কৰিবলৈও ইয়াক ব্যৱহাৰ কৰা হৈছিল। তৃতীয়তে, তাপ বিদ্যুৎ প্ৰকল্পসমূহত বিদ্যুৎ উৎপাদন কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। আৰু চতুৰ্থতে, বিভিন্ন ধৰণৰ উদ্যোগত ইন্ধন হিচাপে কয়লা ব্যৱহাৰ কৰা হয়। কয়লা আমি ক'ৰ পৰা পাওঁ আৰু ই কেনেকৈ সৃষ্টি হয় বাৰু? প্ৰায় ৩০০ নিযুত বছৰৰ আগতে পৃথিৱীৰ নিম্নভূমিৰ জলাহসমূহত অটব্য অৰণ্য আছিল। বানপানী আৰু ভূমিকম্পৰ নিচিনা প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত এই অৰণ্যসমূহ মাটিৰ তলত পোত খাই গৈছিল। তাৰ ওপৰত অধিক পৰিমাণৰ মাটি জমা হৈ থকাৰ ফলত হেঁচা পৰি এইবোৰ সংকুচিত হৈছিল। এইবিলাক যিমানে গভীৰলৈ সোমাই গৈছিল, এইবোৰৰ উষ্ণতাও বাঢ়িছিল। উচ্চ চাপ আৰু উচ্চ উষ্ণতাত এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হয়। মৃত গছ-গছনিৰ অৱশিষ্টৰ পৰা সৃষ্টি হোৱা বাবে কয়লাক জীৱাশ্ম ইন্ধন বুলিও কোৱা হয়। অংগাৰীকৰণ বুলিলে আমি কি বুজোঁ? যিহেতু কয়লাৰ প্ৰধান উপাদান কাৰ্বন, সেয়েহে মৃত উদ্ভিদৰ পৰা মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোকে অংগাৰীকৰণ বুলি কোৱা হয়। কয়লাৰ পৰা উৎপাদিত সামগ্ৰীসমূহ। বায়ুত কয়লা জ্বলালে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে। উদ্যোগত কয়লাৰ পৰা বিশেষ প্ৰক্ৰিয়াৰে কোক, আলকাটৰা আৰু কয়লা গেছৰ নিচিনা
প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰা হয়। কোক। কোকৰ চিত্ৰটো মই প্ৰথমতে দেখুৱাই লৈছোঁ। কোক এবিধ কঠিন, সচিত্ৰ আৰু কলা বৰণীয়া পদাৰ্থ। দ্বিতীয়তে ই কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ। তীখাৰ উৎপাদন আৰু বহুতো ধাতুৰ নিষ্কাশনৰ ক্ষেত্ৰত কোক ব্যৱহাৰ কৰা হয়। আলকাটাৰা। আলকাটাৰা এবিধ বেয়া গোন্ধযুক্ত কলা বৰণীয়া ডাঠ তৰল পদাৰ্থ। ই প্ৰায় 200 বিধ পদাৰ্থৰ এটা মিশ্ৰণ। আলকাটাৰাৰ ব্যৱহাৰসমূহ হৈছে সাংশ্লেষিক ৰঞ্জক দ্ৰব্য, ঔষধ, বিস্ফোৰক, সুগন্ধি আঁতৰ, প্লাষ্টিক, ৰং, ফটোগ্ৰাফীৰ সামগ্ৰী, ছাল সজাৰ সামগ্ৰী ইত্যাদি প্ৰস্তুত কৰোঁতে কেঁচা সামগ্ৰী হিচাপে আলকাটাৰা ব্যৱহাৰ কৰা হয়। নেপথেলিন বল, যিটো আমি কাপোৰৰ মাজত থ'বলৈ ব্যৱহাৰ কৰোঁ, সেই নেপথেলিন বলো আলকাটাৰাৰ পৰাই তৈয়াৰ কৰা হয়। আগৰ দিনত ৰাস্তা পকী কৰোঁতেও আলকাটাৰা ব্যৱহাৰ কৰা হৈছিল, কিন্তু আজিকালি অৱশ্যে তাৰ ঠাইত বিটুমিন নামৰ আন এবিধ পেট্ৰলজাত সামগ্ৰীহে ব্যৱহাৰ কৰা হয়। কয়লা গেছ। কয়লাৰ সংসাধনৰ দ্বাৰা কোক প্ৰস্তুত কৰোঁতে কয়লা গেছ উৎপন্ন হয় আৰু ইয়াৰ ব্যৱহাৰসমূহ হৈছে বহুতো উদ্যোগত কয়লা গেছক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। পুৰণি কালত লণ্ডন, নিউয়ৰ্ক আদিৰ নিচিনা ডাঙৰ ডাঙৰ চহৰত ৰাস্তা পোহৰাবলৈকো কয়লা গেছ ব্যৱহাৰ কৰা হৈছিল। পেট্ৰলিয়াম। ই এবিধ জীৱাশ্ম ইন্ধন আৰু ই এবিধ নিঃশেষীয় প্ৰাকৃতিক সম্পদ। পেট্ৰলিয়াম গাঢ় বৰণৰ তৈলাক্ত পদাৰ্থ। ইয়াক শোধন কৰি পেট্ৰলিয়াম গেছ, পেট্ৰল, পিচ্ছিলক তেল, খনিজ মম ইত্যাদি বিভিন্ন উপাদান আহৰণ কৰা হয়। পেট্ৰলিয়ামৰ উপাদানসমূহ পৃথকীকৰণ কৰা প্ৰক্ৰিয়াক শোধন বুলি কোৱা হয়। তেল শোধনাগাৰত এই শোধন প্ৰক্ৰিয়া সাধন কৰা হয়। পেট্ৰলিয়ামৰ ব্যৱহাৰসমূহ। পেট্ৰলিয়ামৰ পৰা আহৰণ কৰা পেট্ৰল, ডিজেল আদি সামগ্ৰীক মটৰচাইকেল, স্কুটাৰ আদি লঘু যান-বাহন, ট্ৰাক, বাছ, ট্ৰেক্টৰ আদি গধুৰ যান-বাহন চলাবলৈ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। পেট্ৰলিয়ামৰ পৰা আহৰণ কৰা তৰলীকৃত পেট্ৰলিয়াম গেছ বা LPG ঘৰ আৰু উদ্যোগত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। জানিবলগীয়া কেইটামান কথা ইয়াতে আছে। ভাৰতবৰ্ষত তেল পোৱা ঠাইসমূহ হ'ল অসম, গুজৰাট, মুম্বাই হাই, গোদাবৰী আৰু কৃষ্ণা নদীৰ অৱবাহিকা। অসমৰ মাকুমত 1867 চনত পোনপ্ৰথমে তেল আৱিষ্কাৰ কৰা হয়। পৃথিৱীৰ প্ৰথম তেল খাদটো 1859 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনিচেলভেনিয়াত খন্দা হৈছিল। পেট্ৰলিয়ামৰ সৃষ্টি কাহিনী। বহু নিযুত বছৰ পূৰ্বে সমুদ্ৰত বাস কৰা জীৱসমূহৰ মৃত্যুৰ পিছত সিহঁতৰ দেহাৱশেষবোৰ সমুদ্ৰৰ তলত সঞ্চিত হৈছিল। আৰু বালি আৰু বোকাৰ তৰপেৰে ঢাক খাই এইবোৰ পোত গৈছিল। এনেদৰে বহু নিযুত বছৰ ধৰি অক্সিজেনহীন পৰিৱেশত প্ৰচুৰ তাপ আৰু অত্যধিক চাপৰ প্ৰভাৱত থাকি সেই মৃত জীৱসমূহ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত হৈ পৰিল। পেট্ৰৰাসায়নিক পদাৰ্থ। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ পৰা পোৱা প্ৰয়োজনীয় সামগ্ৰীবোৰকে পেট্ৰৰাসায়নিক
বুলি কোৱা হয়। ইয়াৰ ব্যৱহাৰসমূহ হৈছে ইয়াক পেইণ্ট বা ৰং প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। ইয়াক ৰবৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াক প্ৰসাধনৰ সামগ্ৰী বা কাপোৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। ৰাসায়নিক সাৰ প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা হয় আৰু প্লাষ্টিক তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। এইবোৰ সাধাৰণতে অপমাৰ্জক তন্তু বা আঁহ, পলিয়েষ্টাৰ, নাইলন, এক্ৰাইলিক ইত্যাদিবোৰেই পেট্ৰ ৰাসায়নিক পদাৰ্থসমূহ। পলিথিন আৰু অন্যান্য মানৱ নিৰ্মিত প্লাষ্টিক তৈয়াৰ কৰোঁতে এই পেট্ৰ ৰাসায়নিক পদাৰ্থসমূহ ব্যৱহাৰ কৰা হয়। তোমালোকে অধ্যায় 3ত সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক নামৰ অধ্যায়টো অধ্যয়ন কৰোঁতে পেট্ৰ ৰাসায়নিক পদাৰ্থৰ বিষয়ে সবিশেষ পাইছা। ইয়াত এটা জানিবলগীয়া কথা হ'ল যে পেট্ৰলিয়ামৰ বিশাল বাণিজ্যিক গুৰুত্বৰ বাবে ইয়াক ক'লা সোণ বা পনীয়া সোণ বুলিও কোৱা হয়। ভাৰতবৰ্ষৰ পেট্ৰলিয়াম বা খাৰুৱা তেল পোৱা ঠাইসমূহ হ'ল অসম, গুজৰাট, মুম্বাই হাই, গোদাবৰী আৰু কৃষ্ণা নদীৰ অৱবাহিকা। আৰু 1867 চনত অসমৰ মাকুমত পোনপ্ৰথমবাৰৰ বাবে তেল আৱিষ্কাৰ কৰা হয়। এই তালিকাখনত পেট্ৰলিয়ামৰ বিভিন্ন উপাদান আৰু এইবোৰৰ ব্যৱহাৰসমূহ দিয়া হৈছে। তৰলীকৃত পেট্ৰলিয়াম গেছ বা লিকুইফাইড পেট্ৰলিয়াম গেছ বা LPGৰ ব্যৱহাৰ। ঘৰ আৰু উদ্যোগৰ বাবে ইন্ধন হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। পেট্ৰল, মটৰৰ ইন্ধন, উৰাজাহাজৰ ইন্ধন, শুকানকৈ ধুবলৈ ব্যৱহাৰ কৰা অৰ্থাৎ অজল ধোৱনৰ দ্ৰাৱক হিচাপেও পেট্ৰল ব্যৱহাৰ কৰা হয়। কেৰাচিন, ষ্টোভ, লেম্প আৰু জেট উৰাজাহাজৰ ইন্ধন হিচাপে কেৰোচিন ব্যৱহাৰ কৰা হয়। ডিজেল, গধুৰ যান বাহনৰ ইন্ধন, বিদ্যুৎ উৎপাদক যন্ত্ৰৰ বা পাৱাৰ জেনেৰেটৰৰ ইন্ধন হিচাপেও ডিজেল ব্যৱহাৰ কৰা হয়। পিটচিলক বা লুব্ৰিকেটিং তেল, যন্ত্ৰপাতিৰ অংশবিশেষ পিছল কৰাৰ বাবে পিটচিলক বা লুব্ৰিকেটিং তেল ব্যৱহাৰ কৰা হয়। পেৰাফিন মম, মলম, মোমবাতি, ভেচলিন ইত্যাদি প্ৰস্তুতকৰণত পেৰাফিন মম ব্যৱহাৰ কৰা হয়। বিটুমিন, ৰং, ৰাস্তাৰ উপৰিভাগ পকীকৰণত এই বিটুমিন ব্যৱহাৰ কৰা হয়। প্ৰাকৃতিক গেছ। প্ৰাকৃতিক গেছ এবিধ বৰ গুৰুত্বপূৰ্ণ জীৱাশ্ম ইন্ধন যাক নদীৰ মাজেদি অতি সহজতে পৰিবহণ কৰিব পৰা যায়। প্ৰাকৃতিক গেছৰ ব্যৱহাৰসমূহ হৈছে কেতবোৰ ৰাসায়নিক দ্ৰব্য আৰু সাৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কেঁচা সামগ্ৰী হিচাপে প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰা হয়। অসমৰ নামৰূপত অৱস্থিত সাৰ কাৰখানা আৰু তাপবিদ্যুৎ প্ৰকল্প, লাকুৱা তাপবিদ্যুৎ প্ৰকল্প আদিত প্ৰাকৃতিক গেছক কেঁচা মাল হিচাপে ব্যৱহাৰ কৰা হয়। ভাৰতত প্ৰাকৃতিক গেছৰ বিশাল ভাণ্ডাৰ আছে। আমাৰ দেশৰ অসম, ত্ৰিপুৰা, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু কৃষ্ণা গোদাবৰীৰ অৱবাহিকা অঞ্চলত অৱস্থিত তৈলক্ষেত্ৰসমূহত প্ৰাকৃতিক গেছ পোৱা যায়। সংকুচিত প্ৰাকৃতিক গেছ বা কম্প্ৰেছড নেচাৰেল গেছ বা CNG। উচ্চ চাপৰ অধীনত সংকুচিত কৰি ৰখা প্ৰাকৃতিক গেছক সংকুচিত প্ৰাকৃতিক গেছ বুলি কোৱা হয়। ই তুলনামূলকভাৱে এটা অতি পৰিষ্কাৰ ইন্ধন। CNGৰ এটা ডাঙৰ সুবিধা এয়ে যে ঘৰ আৰু কাৰখানাত ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ ইয়াক পোনপটীয়াকৈ নদীৰে যোগান ধৰিব পাৰি। অসমৰ দুলীয়াজান, ডিব্ৰুগড়, শিৱসাগৰ, গুজৰাটৰ বডোদৰা, দিল্লীৰ কোনো অঞ্চল আৰু অন্যান্য ঠাইত CNGৰ এনে পাইপলাইন আছে। ইয়াৰ ব্যৱহাৰসমূহ হৈছে
বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ CNG ব্যৱহাৰ কৰা হয়। কম বায়ু প্ৰদূষক হোৱাৰ বাবে ইয়াক যান বাহন পৰিবহণত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। জীৱাশ্ম ইন্ধনৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা। যিহেতু জীৱাশ্ম ইন্ধনবোৰৰ সৃষ্টি বৰ মন্থৰ গতিত হয় আৰু এইবোৰ সৃষ্টি হোৱাৰ উপযুক্ত বাতাবৰণ পৰীক্ষাগাৰত সৃষ্টি কৰিব নোৱাৰি, সেইবাবে এইবোৰ পৰীক্ষাগাৰত প্ৰস্তুত কৰিব পৰা নাযায়। মৃত জীৱসমূহৰ পৰা কয়লা আৰু পেট্ৰলিয়ামক ইন্ধনলৈ পৰিৱৰ্তিত হ'বলৈ বহু নিযুত বছৰৰ প্ৰয়োজন হৈছিল। আনহাতেদি এইবোৰৰ জ্ঞাত ভাণ্ডাৰসমূহ মাত্ৰ কেইশমান বছৰলৈকেহে বৰ্তি থাকিব। ইয়াৰ উপৰিও এই ইন্ধনবোৰৰ দহন কাৰ্যই হৈছে বায়ু প্ৰদূষণৰ এক প্ৰধান কাৰণ। ইয়াৰ ব্যৱহাৰ গোলকীয় উষ্ণতাৰ সৈতে জড়িত। সেয়েহে নিতান্ত প্ৰয়োজনীয় হ'লেহে এইবোৰ ব্যৱহাৰ কৰা দৰকাৰ। এনে কৰিলে পৰিৱেশ কিছু পৰিমাণে প্ৰদূষণমুক্ত হ'ব আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে হ'ব পৰা বিপদ কিছু হ্ৰাস হ'ব আৰু এই সম্পদসমূহ দীৰ্ঘ সময়ৰ বাবেও লভ্য হৈ থাকিব। পেট্ৰলজাত সামগ্ৰীৰ সংৰক্ষণ আমি কিয় কৰিব লাগে? ভাৰতত পেট্ৰলিয়াম সংৰক্ষণ আৰু গৱেষণা সংস্থাই জনসাধাৰণক গাড়ী চলাওঁতে কেনেকৈ পেট্ৰল বা ডিজেল বচাব লাগে সেই বিষয়ে দিহা দিছে এনেদৰে। প্ৰথমতে, যিমান দূৰ সম্ভৱ এক অপৰিৱৰ্তিত আৰু মধ্যমীয়া গতিত গাড়ী চলাব লাগে। দ্বিতীয়তে, ট্ৰেফিক লাইট থাকিলে বা কোনো ঠাইত ৰ'বলগীয়া হ'লে ইঞ্জিন বন্ধ কৰি দিব লাগে। তৃতীয়তে, চকাৰ ভিতৰৰ বায়ুৰ চাপ সঠিকভাৱে থকাটো নিশ্চিত কৰিব লাগে। আৰু চতুৰ্থতে, নিয়মিতভাৱে গাড়ীখনৰ চোৱা-চিতা বা মেইনটেনেন্স বা যত্ন লোৱাটো নিশ্চিত কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকল, এই পাঠটিত আলোচনা কৰিব লগা বিষয়বস্তু ইমানেই। তোমালোকে বুজি নোপোৱা বা সুধিবলগীয়া কিবা থাকিলে তলৰ কমেণ্ট বক্সত কমেণ্টৰ আৰ্হিত মোক তোমালোকে সুধিব পাৰা। ধন্যবাদ।